নমস্কাৰ কে অনলাইন এডুকেশ্যন মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা অন্য ভিডিঅ'লৈ মই তোমালোকৰ ওচৰলৈ আহিছোঁ। ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ ইতিহাস বিভাগৰ প্ৰথম অধ্যায় বংগ বিভাজন আৰু স্বদেশী আন্দোলন আৰু এই HSLC এক্সামত আহিব পৰা MCQখিনি মই তোমালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো আছে যে বংগ বিভাজন কোনে আৰম্ভ কৰিছিল? লৰ্ড নেথানিয়েল কাৰ্জন। চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল? 1857 খ্ৰীষ্টাব্দত। 3 নম্বৰ কুৱেশ্যন আছে ৰেগুলেটিং এক্ট কিমান চনত গঠন কৰা হৈছিল? 1773 চনত। কোনটো আইনৰ জৰিয়তে গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেললৈ উন্নীতকৰণ কৰে? ৰেগুলেটিং এক্ট। নেক্সট কুৱেশ্যন আছে এলাহাবাদ সন্ধি কিমান চনত হৈছিল? 1765 চনত। ইয়াণ্ডাবু সন্ধি কিমান চনৰ কিমান তাৰিখে হৈছিল? 1826 চনৰ 24 ফেব্ৰুৱাৰী। বংগ বিভাজনৰ সময়ত কোনখন কলেজত শ্ৰেণীকোঠা বৰ্জন কৰিছিল? ৰিপন কলেজ আৰু বৰ্তমান সুৰেন্দ্ৰনাথ কলেজ। কাৰ নেতৃত্বত ছাত্ৰ সংগঠন গঠন হৈছিল? সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত। নেক্সট কুৱেশ্যন আছে স্বদেশী আন্দোলনৰ পটভূমিত ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা বিখ্যাত প্ৰবন্ধটোৰ নাম কি? ভাই ভাই এক ঠাই। অসমৰ প্ৰথমগৰাকী ICS জনৰ নাম কি? আনন্দৰাম বৰুৱা। জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা কিমান চনত গঢ়ি তুলিছিল? 1907 চনত। নেক্সট কুৱেশ্যন আছে মৰ্লে মিণ্টো শাসন সংস্কাৰ আইন কিমান চনত হৈছিল? 1909 চনত। লাল বাল পাল বুলি কাক কোৱা হয়? লালা ৰাজপত ৰায়, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল। পোনপ্ৰথমতে ব্ৰিটিছ চৰকাৰে দিয়া নাইটহুড উপাধি কোনে ঘূৰাই দিছিল? গোপাল কৃষ্ণ গোখলে। নেক্সট কুৱেশ্যন আছে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব এই কথাষাৰ কোনজন ভাইচৰয় কৈছিল? লৰ্ড কাৰ্জন। পোনপ্ৰথমবাৰৰ বাবে কলিকতা অধিৱেশনত স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কোনে কৰিছিল? দাদাভাই নৌৰোজী। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? এনচাৰ হ'ব লৰ্ড কাৰ্জন। নেক্সট কুৱেশ্যন আছে 1905 খ্ৰীষ্টাব্দত কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? 16 অক্টোবৰ। স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখনৰ সম্পাদক কোনে কৰিছিল? ভূপেন্দ্ৰনাথ দত্ত। বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হৈছিল? 11 মাৰ্চ 1906। বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠাটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? আচাৰ্য প্ৰফুল্ল ৰায়। বন্দে মাতৰম গীতটো কোনে লিখিছিল? বংকিম চন্দ্ৰ চট্টোপাধ্যায়। আজিলৈকে ইমানে এই চেপ্টাৰটোৰ ওপৰত হ'বলগীয়া MCQবোৰ মই তোমালোকৰ ওচৰলৈ আগবঢ়ালোঁ। আজিলৈকে ইমানে। নমস্কাৰ, ধন্যবাদ।